যিহেতু এতিয়া সমগ্ৰ দেশত লকডাউনৰ প্ৰভাৱ পৰিছে আৰু বিশেষকৈ ডেকাসকলৰ মাজত শিখৰ গুটখা ইত্যাদিসমূহৰ অভাৱ ঘটিছে, তেওঁলোকে খাবলৈ পোৱা নাই, হাহাকাৰ লাগি গৈছে তেওঁলোকৰ মাজত। এতিয়া মই তেওঁলোকৰ বাবে এটা বিশেষ উপায় লৈ আহিছোঁ, তেওঁলোকে ঘৰতে শিখৰ বনাই খাব পাৰিব। ইয়াৰ বাবে আপোনালোকে দেখিছে তামোল এটা চাদা টেমাৰ প্ৰয়োজন হৈছে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেধৰণে আমি শিখৰ বা যিকোনো ধৰণৰ গুটখা আমি ঘৰতে তৈয়াৰ কৰি খাব পাৰোঁ। আহক আৰম্ভ কৰোঁ। পোনপ্ৰথমতে তামোলৰ বাকলি গুচাই ল'ব। বাকলি গুচাই তামোলৰ সৰু সৰু টুকুৰা কৰি ল'ব। তামোলৰ মই এতিয়া যেনেধৰণে কৰি ল'ম, আপোনালোকে দেখিবলৈ পাইছে মই তামোলখিনি সৰু সৰু টুকুৰা কৰি লৈছোঁ, ঠিক শিখৰ বা বেলেগ ধৰণৰ গুটখাৰ যিমানটো চাইজ হয় সিমানটো চাইজত। আৰু এইখিনিতে মই এটা বস্তু পাহৰি গৈছিলোঁ, এইখিনিতে আমাক বিশেষকৈ প্ৰয়োজন হ'ব এটা বস্তুৰ, সেইটো হৈছে এইটো এটা পঞ্চ পাউডাৰ। এটা পঞ্চ পাউডাৰ বা বেলেগ ধৰণৰ আপুনি পাউডাৰো ল'ব পাৰে, এনেকুৱা এটা পাউডাৰৰ প্ৰয়োজন হ'ব। আৰু আমাক চাদা আৰু চূণ একেলগে মিলাব লাগিব, সেইটো আমি তুলসী হিচাপে ব্যৱহাৰ কৰিম। এনেদৰে হাতত চাদা আৰু চূণ লৈ ল'ব আৰু এইখিনি আমি মলিবলৈ ষ্টাৰ্ট কৰিম। এতিয়া মই যিদৰে মলিছোঁ সেইদৰে মলিব আপোনালোকেও। মই যিধৰণে মলিছোঁ সেইধৰণে আপোনালোকেও মলিব। ঘৰতে আমি গুটখা তৈয়াৰ কৰি খাবলৈ হ'লে এনেদৰে চাদাটো প্ৰথমতে নিজৰ হাততে চূণ আৰু চাদা ধুনীয়াকৈ দি মেলি মিলাই ল'ব। যেতিয়া নেকি এটা সৰু সৰু টুকুৰা হৈ যাব চাদা, বছ ইমানটো হ'লেও হৈছে, বা ইয়াতকৈ আপুনি সৰু কৰিব পাৰে নিজৰ ইচ্ছা অনুসৰি। ইমানটোমান চাইজৰ কৰি আপুনি এৰি দিব। তাৰপিছতে আমি এইখিনি সেই তামোলৰ লগত মিক্স কৰি দিম। ইয়াত আমি এতিয়া চাদাখিনি মিক্স কৰি দিম, হাতত লৈ থকা এইখিনি ইয়াতে মিক্স কৰি দিয়া হ'ল এতিয়া চাদাখিনি। এতিয়া আমি ইয়াত সেই বিশেষ বস্তুটো যিটো পিছতীয়াকৈ মই দেখুৱাইছিলোঁ যে এটা পঞ্চ পাউডাৰ প্ৰয়োজন হ'ব বা বেলেগ ধৰণৰ পাউডাৰ, সেইটো আমি ইয়াত লাহেকৈ ছটিয়াই দিম। এনেধৰণে ছটিয়াই দিম আৰু আমি এইখিনি এতিয়া মিক্স কৰি দিম। চাই থাকক ধুনীয়াকৈ আমি এতিয়া মিক্স কৰি দিম এইখিনি। এনেদৰে মিক্স কৰি হৈ যোৱাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে এতিয়া সম্পূৰ্ণ শিখৰৰ ৰূপ লৈ লৈছে। আপোনালোকে এতিয়া এইখিনি খাব পাৰে। এটা ধুনীয়াকৈ আপোনালোকক মই দেখুৱাই দিছোঁ যে কেনেধৰণে আমি বনাব পাৰোঁ ঘৰতে শিখৰ বা গুটখা। এইটো ভিডিঅ'টো প্ৰচাৰ কৰি দিয়ক বিশেষকৈ ডেকাসকলৰ কাৰণে, তেওঁলোকে ঘৰতে শিখৰ বা বিভিন্ন ধৰণৰ গুটখা তৈয়াৰ কৰি খাব পাৰিব। কোনো ধৰণৰ বেলেগৰ দোকানত গৈ কিনি খোৱাৰ প্ৰয়োজন নাই। ঘৰতে তামোল থাকিলে ঘৰতে এনেকৈ পাউডাৰ ভনীয়েকে সনা বা বায়েকে সনা, মাকে সনা, যোনে সনা, চূণ ধপাত লৈ এনেকৈ ধৰণে বনাব পাৰিব। ধন্যবাদ।